উৰুখা পজা জীয়াই থকাৰ সংগ্ৰাম কৰা বৃদ্ধ দম্পতিৰ সহায়ৰ বাবে আগবাঢ়ি আহিল বহু সুশীত ব্যক্তি উৰুখা পজা জীয়াই থকাৰ সংগ্ৰাম কৰা এহাল বৃদ্ধ দম্পতিৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত তাৰ পাছতে আৰক্ষী বিষয়া সুশান্ত বিশ্ব শৰ্মাই আগবাঢ়ি আহিল বৃদ্ধহালৰ সহায়ৰ বাবে সুশান্ত বিশ্ব শৰ্মা দিনৰ ঘৰ নিৰ্মাণৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ লগতে মৌলিক প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰদান কৰে দুৰ্ভগীয়া বৃদ্ধ দম্পতিক লগতে বাকী সকলো সুবিধা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰিৰ প্ৰভাৱ উৰুখা পজা জীয়াই থকাৰ সংগ্ৰাম কৰা বৃদ্ধ দম্পতিৰ সহায়ৰ বাবে আগবাঢ়ি আহিল বহু সুশীত ব্যক্তি উৰুখা পজা জীয়াই থকাৰ সংগ্ৰাম কৰা এহাল বৃদ্ধ দম্পতিৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত তাৰ পাছতে আৰক্ষী বিষয়া সুশান্ত বিশ্ব শৰ্মাই আগবাঢ়ি আহিল বৃদ্ধহালৰ সহায়ৰ বাবে সুশান্ত বিশ্ব শৰ্মাই দিনৰ ঘৰ নিৰ্মাণৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ লগতে মৌলিক প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰদান কৰে দুৰ্ভগীয়া বৃদ্ধ দম্পতিহালক আজিৰ এই মুহূৰ্তৰ পৰা আমি বিদায় লৈছো